हेलो एवरीवन মই ৰিমজিম আপোনালোক সকলোকে মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। আজি মই লৈ আহিছো তিয়হৰ চাটনি। আপোনালোকে বাৰু কেতিয়াবা তিয়হৰ চাটনি খাইছেনে? যদি কোনো দিন খোৱা নাই এবাৰ খাই চাবচোন, বহুত ভাল লাগে খাবলৈ। তিয়হৰ চাটনি বনাবৰ বাবে মই লৈছো 5-6 ফুটা নহৰু, এটুকুৰা আদা, বাদাম অকণমান লৈছো, পুদিনা পাত, 4টা জলকীয়া আৰু এটা তিয়হ। তিয়হটো ওপৰৰ ভাগ মই এনেদৰে কৰি লৈছো, তেতিয়া তিতা তিতা ভাৱটো শেষ হৈ যায়। আৰু ঠিক তলত এনেদৰে কাটি পেলাই দিম। তিয়হটো যদি কুমলীয়া হয় তেতিয়া বাকলিৰে সৈতে দিব পাৰি, কিন্তু মই এটো বুঢ়া বাবে মই বাকলিবোৰ গুচাই লৈছো। গুটিখিনিও আঁতৰাই লৈছো। বাদামৰ বাকলিখিনি গুচাই দিছো। বাদামখিনি মই 3-4 ঘণ্টা তিয়াই ৰাখিছিলো। এতিয়া এটা মিক্সি জাৰত সকলোখিনি ঢালি দিম। নিমখ অকণমান দিছো সোৱাদ অনুসৰি, আৰু পানী নিদিয়াকৈ এইখিনি গ্ৰাইণ্ড কৰি ল'ম। এয়া মোৰ গ্ৰাইণ্ড কৰা হৈ গ'ল। এটা বাটিত উলিয়াই দেখাইছো। চক কালাৰ কি ধুনীয়া আহিছে আৰু খাবলৈও বহুত টেষ্টি হয়। এটুকুৰা নেমু চেপি দিছো আৰু ভালদৰে মিক্স কৰি দিম। মোৰ তিয়হৰ চাটনি ৰেডি। আপুনিও খাই চাবচোন তিয়হৰ চাটনিকণ, আৰু খাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। মোৰ ভিডিঅ'টি চাই যদি ভাল লাগিল তেনেহ'লে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, আৰু আপুনি যদি মোৰ চেনেলটো নতুন হয় তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব, যাতে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশ্যন পাই থাকে। পুনৰ লগ পাম আন এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, বাই বাই।